So hello guys and good morning YouTube and welcome back to my YouTube channel. আৰু টাইম চোৱা guys এটা কেটা পাইছে 10:52 আৰু ডেট হৈছে আজি 25 তাৰিখ টিউজডে। তো আজি মোৰ আকৌ again মানে work from home আৰু এতিয়া মই গৈ আছো বজাৰলৈ। অকল 8 মিনিট আছে, সৰু সুৰা 2-3টা বস্তু কিনিব আছে, তো বজাৰলৈ গৈ আছো। আৰু চোৱা আজি পুৰা বৰষুণ দিছে ৰাতিপুৱাৰ পৰা, বেছি জোৰত দিয়া নাই, লাহে লাহে দিছে। আৰু তোমালোকে গম পোৱা চাগে এটা চাইক্লোন আহি আছে ইয়াছ বুলি, মানে উৰিষ্যাৰ পৰা সেই চাইডৰ পৰা আহি আছে ইয়াছ বুলি এটা চাইক্লোন। তো মোষ্ট প্ৰবলি আজিৰ পৰা মানে এই চাইক্লনিক ইফেক্ট হয়। এইটো ইয়াত ইমান জোৰত চাইক্লন নাহে, কিন্তু তাৰ যোনটো ইফেক্ট হয়, যেনেকৈ বৰষুণ চৰষুণ দিয়া মেলা, সূৰ্য নোলোৱা, এনেকুৱা টাইপৰ ইফেক্টছবিলাক ইয়াত দেখা যাব। তো সেয়াই আৰু এইটো চোৱা আমাৰ ইমান ধুনীয়া বিউটিফুল টাউনশ্বিপটো দেখাই আছোঁ এইকেইদিন বাৰু, কিন্তু আজি চোৱা বৰষুণ দিয়াৰ কাৰণে টাউনশ্বিপটো আৰু ধুনীয়া হৈ গৈছে, একদম ক্লিন হৈ গৈছে, পৰিৱেশ চোৱা বহুত ধুনীয়া। তো এতিয়া বজাৰ যাওঁ, তাৰপিছত কি কৰোঁ দিনটোত দেখাই যাম, চাই থাকিবা। আৰু লাষ্ট 2-3 দিনৰ পৰা পুৰা ভিডিঅ'জ দি আছোঁ, তো তাক মৰম দিয়াৰ কাৰণে ধন্যবাদ, থেংক ইউ। তো ছাপোৰ্ট কৰি যাবা এনেকৈ। তো গাইজ বজাৰ কৰিলোঁ আৰু চোৱা এতিয়া বজিছে 11:15। পুলিচৰ গাড়ী চাড়ী ঘূৰি আছে, পুলিচ ঘূৰি আছে, বজাৰ বন্ধ কৰিব লাগে। তো এয়া কণ্ডিশ্যন, পূৰা বজাৰ কৰিলোঁ, বজাৰ হৈ গ'ল, ব্ৰেড চেট কিনিলোঁ। টাইম চোৱা 11:14, এতিয়া যাম ঘৰ। আৰু গাইজ এটা কথা ক'বলৈ মন গ'ল, একচুৱেলি মোৰ ফলোৱাৰ্ছ, ছাবস্ক্ৰাইবাৰ্ছ, ভিউৱাৰ্ছ বহুতবিলাক আপাৰ আছামৰ। তো এইটো মই ছাৰ্ভিচ ৰোডত আছোঁ, আৰু এইফালে যোনটো ৰাস্তা আছে এইটো মেইন হাইৱে। এই ৰাস্তাটোৰ পৰা যদি চিধা যোৱা দেন শ্ৰীৰামপুৰ গেট পাবা, দেন তোমালোকে সেইফালেদি মানে বিহাৰ চিহাৰ যিমান আছে আৰু বিহাৰ, তাৰপিছত ছিকিম, সেইফালে যদি যাব পাৰা, দাৰ্জিলিং, ৱেষ্ট বেংগল। তো এইটো হাইৱে, আৰু এইটো আমি আছোঁ ছাৰ্ভিচ ৰোড। আৰু এই লেফ্ট ছাইডে দেখিছানে এখন গেট, এইখন হৈছে আমাৰ টাউনশ্বিপ গেট, যোনটো আমাৰ ৰিফাইনেৰী টাউনশ্বিপ। তো এইফালেদি এতিয়া মই সোমাই যাম। তো এতিয়া মই টাউনশ্বিপ সোমালোঁ, আৰু ৰাইট ছাইডে আছে আমাৰ টাউনশ্বিপ হস্পিটেল। টাউনশ্বিপৰ ভিতৰত এখন হস্পিটেলো আছে। তো এই হস্পিটেলত এতিয়া সোমাম, এটা দৰৱ ল'ব আছে মোৰ মাৰ। তো তোমালোকক মই দেখাই দিওঁ হস্পিটেলটো কেনেকুৱা। এইটো আমাৰ টাউনশ্বিপ হস্পিটেল চোৱা, বঙাইগাঁও ৰিফাইনেৰী হস্পিটেল। তো এইফালে বাপৰে হস্পিটেল বহুত মানুহ আছে দেখোন, বাপৰে গাড়ী চাড়ী বহুত আছে। তো ইয়াতে গাড়ীখন পাৰ্ক কৰোঁ, দৰৱটো লওঁ আৰু ফটাফট ঘৰ যাওঁ। 6 hours later. Stay. Good boy. Slow. Let's go. Slow. So guys, আহিলোঁ দুগুক ফুৰাই। আজি ফুৰোৱা ভিডিঅ' নাই কৰা, জাষ্ট লৈ যাওঁতে আজি ভিডিঅ' ইমান কৰা নাই আৰু। টাইম চোৱা এতিয়া 11:30, আৰু চোৱা দুগুক ফুৰাই অনাৰ পিছত মোৰ অৱস্থা কি হয়, পূৰা ঘামি চিমি অৱস্থা নাই। আৰু ই পৰি আছে ইয়াত, তামাম পানী খালে, অৱস্থা বেয়া। ফুৰি আহি পেলাই ইয়াৰ কেনেকুৱা অৱস্থা হয়, একদম টাৰবাইন যেনেকৈ চলে, ভালকৈ শুনা। টাৰবাইন চলাই দিয়ে, তাৰপিছত অলপ দেৰি ৰেষ্ট কৰে এনেকৈ। চ' গাইজ আজি লাষ্ট এটা আনবক্সিং এটা কৰি এই ভিডিঅ'টো আজি এণ্ড কৰিম। তো কি হৈছিলে, অলপ দিনৰ আগতে মই এটা পেকেজ অৰ্ডাৰ কৰিছিলোঁ ফ্ৰম আমাজন। যেনেকৈ লাষ্ট ভিডিঅ'ত মই দেখাইছিলোঁ, ডুবুৰ অলপ ইনফেকশ্যন নিচিনা হৈছে স্কিনত। তো তাৰ কাৰণে এটা মানে স্কিনৰ কিছুমান নিউট্ৰিয়েণ্টছ, কিছুমান ছাপ্লিমেণ্টছ থাকে, ভিটামিনছ। তো এনেকৈ অৰ্ডাৰ কৰিছিলোঁ, বেলেগ বেলেগ ব্ৰেণ্ডৰ পায়। তো এইবাৰ মানে এটা আমাজনত খুব বেছিকৈ মানে ভাল ৰেটিং মানে দেখাইছে, আৰু কমেণ্টছবিলাক পঢ়োঁ, যেনেকৈ ৰিভিউজবিলাক। তো তাত মানে এই কোম্পানীটোৰ কথা বহুত ভালকৈ কৈছে, মানে ৱাও ডগ। তো ৱাও যি শ্বেম্পু টেম্পু কিবা কিবি বহুত ফেমাছ হৈছে, সেইটো কোম্পানীৰে হয় এইটো ৱাও ডগ। তো এইটো চোৱা, ফৰ গ্লিটাৰ স্কিন কোড ছাপ্লিমেণ্ট omega-6 omega-3। তো এইটো মই অৰ্ডাৰ কৰিছিলোঁ। তো এইটো বহুত দিন খোলাই নাই, অলমষ্ট এসপ্তাহমান হ'ল অহা, কিন্তু ইমান বিজি থকাৰ কাৰণে এই বস্তুটো খুলিব পৰা নাই। বাট সেইকাৰণে ভাবিলোঁ আজি আনবক্সিং কৰি এই ভিডিঅ'টো এণ্ড কৰিম ইয়াতে। তো গাইজ চোৱা এইটো, তো এইটো মানে এনেকৈ খানাৰ লগত মিক্স কৰি দিব পাৰে, ইয়াত কেনেকৈ দিব লাগে ইয়াত লিখা আছে। আৰু এইটো মানে স্কিন ফাৰ আৰু তাৰ স্কিনৰ কাৰণে ভাল, আৰু সেইটো কাৰণে তো এইটো এপ্লাই কৰিম আৰু তাক দিম। আৰু একচুৱেলি বেলেগ বেলেগ ছাপ্লিমেণ্টছ পায়, আৰু কিছুমান ছাপ্লিমেণ্ট সি খাই ভাল নাপায় মানে টেষ্টৰ কাৰণে। তো এইটো টেষ্ট কেনেকুৱা হয়, এইটো মানে ভিডিঅ'জ ব্লগছবিলাকত দেখাম আৰু কেনেকুৱা সি খাই ভাল পায়নে নাই। তো প্লিজ ফ'ল' কৰিবা। আৰু উইথ ডেট ছেট মই ভিডিঅ'টো এণ্ড কৰিব বিচাৰিছোঁ, মানে কৰিম আৰু। এইফালে আমাৰ হিৰ' অলৰেডি হৈছে, এইটো চোৱা, অলৰেডি আমাৰ হিৰ' হৈছে, কিন্তু তাক মানে ইয়াত শুৱাম, এতিয়া উঠাব লাগিব তাক। টুকু কালিতো শুই গ'লি, কালিতো গুড নাইট ক'ব নাপালি মোৰ অডিয়েঞ্চক, এতিয়া গুড নাইট কৈ দে। তো ই পূৰা টোপনি, কিন্তু কাণটো যেতিয়া উঠাই দিওঁ তেতিয়া উঠে, কিন্তু আজি তামাম টোপনি ধৰিছে তাৰ। তো
তো গাইজ আজি ভিডিঅ' ইয়াতে এণ্ড কৰিছোঁ টেক কেয়াৰ বাই গুড নাইট যদি ইমান দেৰিলৈকে চালা দেন ভিডিঅ'টো প্লিজ লাইক কৰিবা আৰু যদি কিবা সুধিব বিচাৰিছে কমেণ্ট এণ্ড টু ষ্টে কানেক্টেড প্লিজ ছাপোৰ্ট দ্য চেনেল এণ্ড ছাবস্ক্ৰাইব অ'কে বাই বাই চাইনিং আউট